ভালে আছে আকৌ এটি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বলকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজি বিশেষ মই একো ভিডিঅ' নবনাওঁ, মানে মই মন্দিৰত যাম। আপোনালোকে সকলোৱে জানে গঁৰাল ভাটপাৰা বুলি ক'লে। বলকচোন আজি আমি মন্দিৰলৈ যাওঁ আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ। চ' মই এতিয়া ৰেডি হৈ আছোঁ, আপোনালোকক দেখাই আছোঁ, চাই থাকক। ফাইনেলি মোৰ ওলা হৈ গ'ল আৰু এতিয়া আমি যাম, তো ভিডিঅ'টো চাই থাকক। আৰু আমি ইয়াতে এতিয়া ফল মূল কিনি ল'ম, মানে মোক ফল মূল কিনি 7 ফলেৰে দিব দিছিলে, কিন্তু এখেতে এনেকৈ মিলাই দিলে। তো গাইজ এখেতে এতিয়া আগত গ'ল, মোৰে বিলিয়ালে হ'ল ৰ'বক। গাইজ মানে আগত পুলিচ পৰিছে, মই হেলমেট লৈ অহা নাছিলোঁ। এতিয়া মই এনেকৈ বলি আছোঁ মেইন ৰাস্তাৰে, চাই থাকক, লাজৰ কথা। গাইজ চাওক, এয়া পুলিচ পৰিছে, মই বুলি যাই আছোঁ। আপোনালোকক দূৰৰ পৰা দেখাই আছোঁ, ওচৰৰ পৰা দেখাব নোৱাৰোঁ কাৰণে। চ' গাইজ এতিয়া মোৰ বুলি অৱস্থা বেয়াটো চেলি আগত ৰখি আছে তেখেতে। চ' বলক মন্দিৰলৈ নাযাওঁতে ইয়াতে ভাগৰ জোথৰ চব লাগিছে। চ' গাইজ ফাইনেলি আহি পালোঁ আৰু ইয়াৰে পৰিৱেশটো বহুতেই ধুনীয়া, কাৰণ ময়ো ফাৰ্ষ্ট টাইম আহি পাইছোঁ। আপোনালোকে আহক, মাৰ দৰ্শন কৰক। এয়া এখেতে ধূপ ল'ব গৈছে। এয়াই হ'ল গঁৰাল ভাটপাৰা, তো চাওক। আৰু মই এতিয়া প্ৰসাদৰ যোগাৰখিনি কৰি লওঁ, মানে কোনো অহা নাই মোৰ লগত। আৰু এখেতে মানে ভিডিঅ' কৰি আছে, ইমান এটা ভালকৈ নাজানে, তথাপিও ট্ৰাই কৰিছে বা মানে কি পৰিৱেশটো দেখাব আৰু। তো চাই থাকক আপোনালোকে। গাছ ভিতৰৰ পৰিৱেশটো দেখাব নোৱাৰিলোঁ, মানে ইয়াতে ভিডিঅ' কৰা এলাউ নাই, চ' তাৰ কাৰণে। আজি বহুত ৰ'দ আৰু আমাৰ এতিয়া ভিতৰৰ কামখিনি হৈ গ'ল। ভাবিছিলোঁ এতিয়া আমি ঘৰত যাম বুলি, কিন্তু পেহীয়ে ফোন কৰিলে, মানে আমাৰ পেহীহঁতৰ ঘৰ ইয়াতে গঁৰালতে হয়। চ' পেহীহঁতৰ ঘৰলৈ যাওঁ, চাই থাকিব ভিডিঅ'টো, আপোনালোকক দেখাই আছোঁ। আৰু মই আপোনালোকক বেছি ভিডিঅ'টো দেখাব নোৱাৰিলোঁ, মানে ভিতৰত মানে ভিডিঅ' কৰিব প্ৰৱেশ, মানে কি সেনেকৈ ভিডিঅ' কৰিব নিদিয়ে ভিতৰৰ ফালে। চ' সেইটো কাৰণে মই এনেকৈ দেখাব নোৱাৰিলোঁ, যেনেকৈ তেনেকৈ দেখালোঁ। চ' চাই থাকক, ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু। অকণমান পানী খাই লওঁ। ইয়াতে পানী আছে, খাই লওঁ। পানী খালোঁ, এখেতে খাই আছে। এতিয়া আমি যাম পেহীহঁতৰ ঘৰলৈ। আৰু আমি এতিয়া মন্দিৰৰ পৰা ওলালোঁ, এখেতে বাইক ল'ব গৈছে। এতিয়া আমি পেহীহঁতৰ ঘৰলৈ যাম, চাই থাকক ভিডিঅ'টো। পেহীহঁতৰ ঘৰাই পালোঁ আৰু ইয়াতে লাইন আছিল, জাষ্ট আহিলে বহিছোঁ। ইয়াতে আৰু প্ৰসাদে খাব দিছে। আৰু এতিয়া পেহীয়ে চাহ দিলে, আমি খাই লওঁ। চাহ তাহ খোৱা হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাম। মানে পেহী ভাত খাব দি আছে, কি কৰোঁ চাওঁ, ঘৰলৈ যাম চাগে, নাখাওঁ। চ' ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে ছাইডত থকা বেল আইকনটো দবাই দিব। বাই বাই।